হে গাইজ, কি খবৰ তোমালোকৰ? আশা কৰিছে সকলোৱে ভাল। আৰু মোক সেইদিনাখনি কমেণ্ট কৰিছিলে এজনে কি এটা অগ্নিবীৰ ডকুমেণ্টছৰ ওপৰত এটা ভিডিঅ' বনোৱা। মোৰ ডকুমেণ্টছ মানে অলপ খেলি মেলি আছে, তো অগ্নিবীৰ মানে টোটেল কিমান ডকুমেণ্টছ লাগে তাৰ ওপৰত মানে মোক এটা ভিডিঅ' বনাবলৈ দিছিলে, ঠিক আছে। তো মই তোমালোকক আজি কৈছোঁ অগ্নিবীৰ কি ডকুমেণ্টছ লাগে, মানে ইম্পৰ্টেণ্ট ডকুমেণ্টছ। বহুতে মোক কমেণ্ট কৰিয়ে আছে এইকেইদিন যে অগ্নিবীৰ ডকুমেণ্টছৰ মোৰ আগত ভিডিঅ' দিয়া আছে, ডকুমেণ্টছৰ ভিডিঅ' মোৰ আগত দিয়া আছে, কিন্তু বহুতে মোৰ মানে সেই ভিডিঅ'বোৰ চোৱা নাই। মানে তোমালোকে যদি চাব পাৰা, আগত মোৰ ভিডিঅ' দিয়া আছে, ডকুমেণ্টছৰ ভিডিঅ' বহুত দিয়া আছে, তোমালোকে চাবগৈ পাৰা, ঠিক আছে। আৰু মই কমিউনিটি পষ্টতো মই ফটো দি দিছোঁ মেইন ডকুমেণ্টখিনি। তথাপি মই তোমালোকৰ ভিডিঅ' এটা বনাই দিম বুলি ভাবিলোঁ, কাৰণ বহুতে মানে সুধি আছিলে মোক যে ডকুমেণ্টৰ ওপৰত এটা ভিডিঅ' বনোৱা, কি ডকুমেণ্ট লাগিব ভালদৰে জনাই দিয়া। তোমালোকক মই আজি কৈছোঁ কি ডকুমেণ্ট লাগে, ঠিক আছে। তো ভিডিঅ'টো ভালদৰে চাবা, আৰু যোনজন মোৰ চেনেলটো প্ৰথম আহিছে ছাবস্ক্ৰাইব কৰি যাবা, আৰু যিমান পাৰা লগৰবোৰলৈ ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিবা, ঠিক আছে। কাৰণ মই এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই তোমালোকক জনাই থাকোঁ, যাতে মোৰ যোনবোৰ অসুবিধা হৈছিলে যে তোমালোকৰ নহয়, ঠিক আছে। মই তোমালোকক এফালৰ পৰা কৈ দিম ডকুমেণ্টছ কি লাগে, ভালদৰে শুনি যাবা। আৰু যদি তোমালোকৰ মনত নাথাকে, সেইবোৰ ডকুমেণ্টছ যদি নাই তোমালোকে নোট কৰি থ'বা, ডকুমেণ্টবোৰ বনাই ল'বা এতিয়া, ঠিক আছে। ফাৰ্ষ্ট অফ অল তোমাৰ আধাৰ কাৰ্ড, ঠিক আছে। মেইনলি তোমাৰ আধাৰ কাৰ্ড লাগিবই, তোমালোকৰ চবচে ইম্পৰ্টেণ্ট ডকুমেণ্ট হ'ল আধাৰ কাৰ্ড। আৰু তোমাৰ যোনটো ফোন নাম্বাৰ, তুমি যোনটো ফোন নাম্বাৰ চলাই আছা, সেইটো তোমাৰ আধাৰ কাৰ্ডৰ লগত লিংক থাকিব লাগিব, ঠিক আছে। আৰু ছেকেণ্ডলি তোমাৰ যোনখন বেংক একাউণ্ট তোমালোকে পৰাপক্ষত SBI খুলি ল'বা, ঠিক আছে। আৰু SBI তোমাৰ যোনটো ফোন নাম্বাৰ, তোমাৰ সেই যোনটো ফোন নাম্বাৰ আৰু সেই ফোন নাম্বাৰটো তোমাৰ আধাৰ কাৰ্ডত লিংক থাকিব লাগিব, ঠিক আছে। মানে তোমাৰ ফোন নাম্বাৰ তোমাৰ একাউণ্ট মানে আৰু তোমাৰ যোনখন আধাৰ কাৰ্ড ফোন নাম্বাৰ ছেম হ'ব লাগিব, ঠিক আছে। আৰু তুমি যোনটো ছেকেণ্ডলি হ'ল তোমাৰ যোনটো মোবাইলৰ ইমেইল ID ইণ্ডিয়ান আৰ্মি যোনটো তুমি এপ্লাই কৰিছিলা, তোমাৰ যোনটো OTP আহিছিলে, সেই ইমেইল IDটো তোমালোকে কেতিয়াও মানে হৰুৱাই নিদিবা, ঠিক আছে। সেই ইমেইল IDটো যদি তোমালোকে মানে হেৰাই যায়, মানে ডিছমিছ হৈ যায়, তোমালোকৰ পিছত বহুত অসুবিধা হ'ব, ঠিক আছে। সেইকাৰণে তোমালোকে নিজৰ ইণ্ডিয়ান আৰ্মিত যোনটো এপ্লাই কৰা ফোন নাম্বাৰ আৰু ইমেইল, সেইটো কেতিয়াও মানে হেৰুৱাই নিদিবা, ঠিক আছে। নহ'লে পিছত তোমালোকৰ বহুত অসুবিধা হ'ব, ঠিক আছে। ছেকেণ্ডলি আহিছোঁ তোমালোকৰ PRC, ঠিক আছে। মেইনলি তোমালোকৰ যোনখন PRC চাৰ্টিফিকেট, সেইখন তোমালোকৰ চবতকৈ ইম্পৰ্টেণ্ট, সেইখন তোমালোকৰ লাগিবই, ঠিক আছে। PRC তোমালোকৰ যোনখন চাৰ্টিফিকেট, সেইখন তোমালোকৰ চবতে ইম্পৰ্টেণ্ট হয়। তো PRC চাৰ্টিফিকেটখন তোমালোকে লাগিবই। যোনখন স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ, তোমালোকৰ যিমান ডকুমেণ্ট বনিব, মানে তোমালোকৰ কেৰেক্টাৰ চাৰ্টিফিকেট হয়, যেতিয়া তোমালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, মানে ফাইনেল মেৰিট লিষ্টৰ নাম হোৱাৰ পিছত তোমালোকৰ যিমান ডকুমেণ্ট, মানে তোমালোকৰ অল ডকুমেণ্টছৰ যোনবোৰ মানে গাঁৱৰ এড্ৰেছ হওক, তোমালোকৰ গাঁওবুঢ়াৰ এড্ৰেছ হওক, বা তোমালোকৰ যোনখন আধাৰ কাৰ্ডৰ এড্ৰেছ হওক, তোমালোকৰ মা পাপাৰ নাম হওক, চব PRCখনৰ মতে হ'ব লাগিব, ঠিক আছে। মোৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত কিছুমান ল'ৰা PRCখনৰ মতে বহুত খেলি মেলি হৈছিলে, ঠিক আছে। তেওঁলোকৰ মানে PRCত মানে তেওঁলোকৰ যোনবোৰ নাম আছিলে, মানে যোনবোৰ গাঁৱৰ এড্ৰেছ আছিলে, সেইবোৰ আধাৰ কাৰ্ড আৰু অন্যান্য মানে এড্ৰেছবোৰৰ লগত মিলা নাছিলে, ঠিক আছে। তো মানে তেতিয়া তোমালোকৰ বহুত অসুবিধা হ'ব, ঠিক আছে। যদি তোমালোকৰ মানে নিমিলে এড্ৰেছবোৰ যদি নিমিলে, তোমালোকৰ বহুত অসুবিধা হ'ব, ঠিক আছে। তো মই সেইকাৰণে তোমালোকক কওঁ যে তোমালোকৰ যোনবোৰ ডকুমেণ্টছ, সেইবোৰ মানে ভালদৰে মিলাই ল'বা, ঠিক আছে। ছেকেণ্ডলি তোমাৰ পান কাৰ্ডখন বনাই ল'বা, পান কাৰ্ডখন তোমালোকৰ লাগিবই, ঠিক আছে। পান কাৰ্ডখন তোমালোকৰ নহ'লে নহ'ব। আৰু যদি তোমালোকৰ বয়স, পান কাৰ্ডখন শুনা, যদি তোমালোকৰ 18 বছৰ ওপৰ হৈ গ'ল, তোমালোকে মেজৰ কৰি ল'বা, ঠিক আছে। আৰু ছেকেণ্ডলি তোমাৰ ভোটাৰ কাৰ্ডখন যদি 18 বছৰ ওপৰত হৈ গ'ল, 18 বছৰ 3 মাহ হ'লে ভোটাৰ কাৰ্ডখন এপ্লাই কৰিব পাৰি। তোমালোকে যদি 18 বছৰ প্লাছ হৈ গ'ল, মানে 18 বছৰ 3 মাহ যদি হৈ গ'ল, তোমালোকে মানে যোনখন ভোটাৰ কাৰ্ডখন তোমালোকে অনলাইন কৰি দিবা, ঠিক আছে। অতি সোনকালে আহি যাব, ঠিক আছে। আৰু ডকুমেণ্ট তোমালোকৰ মেইন ডকুমেণ্ট এইবোৰে আছিলে। আৰু মেইনলি এতিয়া এডুকেশ্যন ডকুমেণ্টবোৰলৈ আহিছোঁ। মেইন তোমাৰ মেট্ৰিকৰ ডকুমেণ্টখিনি চব লাগিব, ঠিক আছে। আৰু হাই ছেকেণ্ডেৰী লাগিব, মানে তোমালোকে যিমান এডুকেশ্যন কোৱালিফিকেশ্যন হায়েষ্ট পাছ কৰি থৈছা, চব ডকুমেণ্ট তোমালোকৰ লাগিব, ঠিক আছে। আৰু তোমালোকৰ মাৰ যোনখিনি, মানে তোমালোকৰ মা দেউতাৰ যোনখিনি ডকুমেণ্ট, মানে তোমালোকৰ মা দেউতাৰ যোনবোৰ নাম, সেই নাম তোমালোকৰ পঢ়া শুনাৰ মানে ডকুমেণ্টবোৰৰ লগত মিল থাকিব লাগিব, ঠিক আছে। যোনবোৰ তোমালোকৰ ডকুমেণ্টৰ নাম, সেইবোৰ মানে তোমালোকৰ পঢ়া শুনাৰ ডকুমেণ্টৰবোৰৰ লগত মানে ঠিক থাকিব লাগিব, ঠিক আছে। নহ'লে তোমালোকৰ বহুত অসুবিধা হ'ব, ঠিক আছে। নহ'লে তোমালোকৰ পিছত যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তোমালোকে নিজৰ ডিষ্ট্ৰিক্ট ৱাইজ কোৰ্টলৈ যাব লাগিব। তো তাত তোমালোকৰ বহুত টাইম লষ্ট হ'ব, ঠিক আছে। এতিয়াই যদি ভুল হৈ আছে, এতিয়াই শুধৰাই থোৱা। মানে মই এটা উদাহৰণ এটা দিছোঁ, তোমালোকৰ যদি মাৰ ডকুমেণ্টত মানে তোমাৰ মাৰ নামটো যদি মানে ধৰি ল'লোঁ, মানে ৰুনুমি, ঠিক আছে। ৰুনুমি যদি নাম আছে, RUNUMI, ঠিক আছে, তাত ৰুনুমি আছে। আৰু যদি তোমাৰ নিজৰ ডকুমেণ্টত RA মানে RA আৰু NUMI থাকিব, মানে UA, তাত মানে কোনো স্পেলিঙৰ মানে খেলি মেলি থাকিব নোৱাৰিব, ঠিক আছে।
তুমি যদি বৰা লিখা, হাজৰিকা লিখা, তোমাৰ টাইটেল যদি বৰা আছে আৰু তোমাৰ মাৰ যদি মানে ডকুমেণ্টত তুমি টাইটেল যদি বৰা আছে, তোমাৰ ডকুমেণ্টতো মাৰ নামটো বৰাই থাকিব লাগিব, ঠিক আছে। আৰু তোমালোকৰ মেইনলি তাৰপিছত ডকুমেণ্টৰ কথাটো হৈ গ'ল, স্পেলিং চব শুদ্ধ থাকিব লাগিব, ঠিক আছে। স্পেলিঙৰ যদি খেলি মেলি আছে এতিয়া তোমালোকে শুধৰাই থবা, ঠিক আছে। পিছত নহ'লে তোমালোকৰ বহুত অসুবিধাৰ সৃষ্টি হ'ব, ঠিক আছে। মেইনলি তোমালোকৰ তাৰপিছত ডকুমেণ্ট লাগিব, তোমালোকৰ কেৰেক্টাৰ চাৰ্টিফিকেট লাগিব, যোনখন কেৰেক্টাৰ চাৰ্টিফিকেট দুখন লাগে তোমালোকৰ। এখন তোমালোকক গাঁওবুঢ়াই দিব আৰু এখন তোমালোকক স্কুলৰ হেডমাষ্টাৰৰ ফালৰ পৰা দিব, ঠিক আছে। সেইখন দুখন হৈ গ'ল। তাৰপৰা তোমালোকৰ আনমেৰিড চাৰ্টিফিকেটখন, তোমাৰ যোনখন অবিবাহিত চাৰ্টিফিকেট, সেইখনো তোমালোকক গাঁওবুঢ়াই দিব। টেনশ্যন কৰিব নালাগে, তোমালোকে গ'লেই হ'ল গাঁওবুঢ়াৰ ওচৰলৈ যাবা যে মই এনেকৈ মানে অগ্নিৰ বাবে এপ্লাই কৰিছিলোঁ, যে মোক আনমেৰিড চাৰ্টিফিকেটখন লাগে। তোমালোকে একপি পাছপৰ্ট চাইজ ফটো লৈ যাবা আৰু তাত তোমালোকে প্ৰায় টেক্স ল'ব, বেছি নলয়, প্ৰায় 30-40 ৰুপিজ টেক্স ল'ব। তাৰপৰা তোমালোকক আনমেৰিড চাৰ্টিফিকেটখন উলিয়াই দিব, ঠিক আছে। তাৰপিছত তোমালোকৰ ফেমিলি ফটোগ্ৰাফ লাগিব, ঠিক আছে। ফেমিলি ফটোগ্ৰাফ তোমালোকে এতিয়া টেনশ্যন কৰিব নালাগে। তোমালোকে যেতিয়া নিজৰ এৰালৈ যাবা, তাতে তোমালোকক কেনেকৈ ফটো মাৰিব লাগিব, কি ডকুমেণ্ট লাগিব, ধুনীয়াভাৱে তাত এখন লিষ্ট থাকে আৰু তোমালোকক ধুনীয়াকৈ বুজাই দিব, ঠিক আছে। তো মেইনলি ডকুমেণ্ট এইবোৰে আছিলে, ইমান তোমালোকে চিন্তা কৰি থাকিব নালাগে। আৰু তোমালোকে পাছপৰ্ট চাইজ ফটো তোমালোকে 20 কপি ওপৰত মানে নিজৰ এৰাত লৈ যাব লাগিব, ঠিক আছে। মোৰ অলপমান খেলি মেলি হ'ব পাৰে, কিন্তু যিমান পাৰোঁ মই নিজৰ এক্সপেৰিয়েঞ্চ ফালৰ পৰা কৈ দিলোঁ, কিন্তু তাতকৈ ভালদৰে মানে যেতিয়া তোমালোকে নিজৰ এৰালৈ যাবা অতি সুন্দৰভাৱে বুজাই দিব, ঠিক আছে। তো ভিডিঅ'টো যিমান পাৰা লগৰবোৰলৈ শ্বেয়াৰ এটা কৰি দিবা। ইম্পৰ্টেণ্ট ভিডিঅ' আছিলে, যাতে তোমালোকৰ পিছত অসুবিধাৰ সৃষ্টি নহয়, ঠিক আছে। সেইবাবে ভিডিঅ'টো বনাই দিলোঁ, কাৰণ ডকুমেণ্টৰ বাবে বহুত ল'ৰাই পিছত দৌৰা পৰা কৰিব লাগে। তো এতিয়াই যোনবোৰ যদি খেলি মেলি আছে মই কোৱা কথাবোৰ তোমালোকে এতিয়াই শুধৰাই ল'বা আৰু ভিডিঅ'টো যিমান পাৰা লগৰবোৰলৈ শ্বেয়াৰ এটা কৰি দিবা। তো সকলোকে ধন্যবাদ।